মর্নিং গাইজ কি খবৰ সবৰে সবৰটো ভালে আৰু আজিৰ দিনটোত কি কৰি আছো সকলোখিনি আপোনালোকক জনাই আছো আৰু যেহেতু A2z ব্লক এতিয়াও আহি পাই না পুৰা আহি আছে ধামাকা ধামাকা পুৰা ফালি দি আছো খালি আপোনালোকে পুৰা হাজু হৈ থাক আৰু কি কৰি আছো আপোনালোকে চাই থাকক স্কিপ নকৰা কৰি ব্লক 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 1 2 3 4 A2z ব্লকটো আজি আমি আৰম্ভ কৰো। নেক্সট লেভেল আৰু পুৰা ধামাকা ধামাকা ভিডিঅ' আহি থাকিব খালি আপোনালোকে ছাপোৰ্ট কৰি থাকক অলপমান খালি ধৈৰ্য ধৰিব লাগে গাইজ। চ' গাইজ ফাইনেলি হৈ গ'ল আমাৰ তামোল চামোল পুৰা গনি ল'লোঁ আৰু পুৰা চাফা চাফা হৈ ল'লোঁ ফ্ৰেছ হৈ ল'লোঁ। আমাৰ তামোল আছে 10 পোন আৰু আজি 10 পোন তামোলত কিমান টকা পাম চাই থাকক আপোনালোকে আৰু পাবাটো লাগে না পুৰা মালদাৰ হ'ম আজিৰ দিনত মালদাৰ। আজিৰ পৰা গাইজ বাদাম নাই আজিৰ পৰা তামোল আচা তামোল আৰু লগতে আমাৰ লগত আছে পকা তামোল কিন্তু আজি ভিডিঅ'টো মানে কি পুৰা আপোনালোকক ভাল কৰি দেখুৱাইছোঁ গাইজ খালি আপোনালোকে খালি ছাপোৰ্ট দি যাওক আৰু মৰম চৰম অলপমান দি যাবি আৰু গাইজ। তামোল বেছি আছে এটা আছে 10 পোন আছে কি করবি কিমান কেজি হ'ব 2 কেজি হ'ব 2 কেজি হা এটা টকা 2 কেজি হ'ব কেজি নহয় কোনত যায় না আমিতো কেজিত বেছ পালাব কিমান দিবি 100 আর কেজি 25 টাকা দিবি হ্যাঁ 25 টাকা কেজি 25 টাকা বেচা কি আমি বেচু 25 টাকা কোন করলো আর 90 টাকা নহলে অলপ টাইম বাজার চ' গাইজ ফাইনেলি দি দিলোঁ 1020 দিছে আৰু 20 টাকা মাত্ৰ চাহ খাব দিছে আৰু 100 কৰি পনত দামটো দি দিছে আৰু খুৰাহঁতক তামোলটো দি দিলোঁ আৰু বাকী কি বজাৰ কৰিব লগা আছে বাকী বজাৰখিনি আমি কৰি লোৱা হওক। যিটো কষ্ট হৈছে অলপ কষ্টৰ কাৰণে ছাগলৰ ঠেঙকে ল'ম জুচ বনাই খাম ঘৰত না কি কয় এয়া ছাগলৰ ঠেং পুৰা চাফা কৰি আছে ঘৰত যিহেতু পুৰা জুচ বনাই খাব লাগিব। দাদা অলপ ভাল কৰি দিবি দেই হা। ফাইনেলি আমাৰ বজাৰ হৈ গ'ল আৰু ঘৰত যিহেতু কি কৰিছোঁ সকলোখিনি আপোনালোকক দেখুৱাইছোঁ ঘৰৰ বাহিৰত ঠাই দেখুৱাম গাইজ কিন্তু কি ল'লোঁ বন্ধাকবি আলু চালু যি আছে তাকে লৈ ল'লোঁ আৰু এয়া হৈছে আমাৰ বাজাৰ গাইজ এয়া হৈছে বাজাৰ কিন্তু কেমেৰামেন নাই কিন্তু ভাল কৰি দোকানো হয় আৰু বৰ্তমান আছোঁ আমি পাণৰ দোকানত। মই এতিয়া বহুত ধুনীয়া লোকেশ্যনত আছোঁ গাইজ চাওক আপোনালোকে কি ফিলফিলা জেগা মানে আৰু কি কবি গাইজ বজাৰ কৰিলোঁ তামোল বেচাই পুৰা বজাৰ কৰি আনিলোঁ আৰু কি বাজে কি ৰাতিপুৱা কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি আপোনালোকক জনালোৱে আৰু তামোল পালোঁ বজাৰ কৰিলোঁ সেয়ে আছিল আৰু যদি ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহি আছে পুৰা ধামাকা ধামাকা পুৰা ফালি দিম আৰু জয় আই অসম।